সকলোকে গুড মৰ্নিং আৰু আজি এটা খানা খাম বুলি ভাবিছিলোঁ যে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি এটা সৰুচা খানাও খাওঁ আৰু ব্লগটো আৰম্ভ কৰোঁ আৰু চাই থাকিব। ৰাতিপুৱা আহিলে বহুতে ভাল লাগে মজা আৰু আৰু এতিয়া আমি সকলো বস্তু লৈ ল'লোঁ। আমাৰ আকৌ ইয়াৰ ৰাস্তাবিলাক একেবাৰে বেয়া হয়। এইটো অফৰোডিং ৰাস্তা, আমাৰ বেছিভাগ ইয়াত অফৰোডিং ৰাস্তাই আছে। মই আহি গ'লোঁ, সকলোক আকৌ লগ পাই গ'লোঁ। এই কিমান জংঘল আৰু জংঘলবিলাক এতিয়া চাফা কৰিব লাগিব। A few moments later. আৰু এতিয়া তাৰমানে আমাৰ ৰান্ধনি ৰান্ধি আছে, চাউল বহাই দিলেই আৰু খানা হ'বই আৰু I am ৰান্ধিনটো ভাত মজা আয়া। চাউল দি আছে, বাকী বনাই থাকিব আৰু ইয়াত আৰু বনাই থাকিব আৰু লগতে পাতো লৈ আহিছোঁ ভাত খাবৰ কাৰণে। কলপাত আনিছা। I am ৰান্ধিন চিকেন। 200 रुपए दे और 50 रुपए कट ओवर एक्टिंग। হৈ গৈছে আৰু পুৰা আমাৰ পাৰ্টি হৈ গ'ল ডেন্স। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।